बाक्सा जिल्लानि बरमायाव 60 नं बरमा बियाबनि एमएलए भुपेन बर'नि बानजायनायाव 75 बोसोरारि उदांस्रि सान आजादी का अमृत महोत्सवजों लोब्बा लाखिनानै हर घर तिरंगा अभियाननि गोलाव हानजा सुरनाय हाबाफारि लादों। हानजा सुरनायखौ बेखेवो जिल्ला इउपिपिएल ब्लकनि जेनेरेल सेक्रेटारि दयाल सरानिया आरो मइनुल आलिया। बे हाबाफारियाव गासै गं 300सो मटरसाइकेला बाहागो लायो। आजादी की अमृत महोत्सव এই উপলক্ষে আমি বৰমা সমষ্টি হিচাপে স্বাধীনতা আদৰি ল'বলৈ বাইক ৰেলী কৰিব বিচাৰিছোঁ আৰু এই বাইক ৰেলী উদ্বোধন কৰিবৰ কাৰণে আমি দুজন অতিথি ইয়াত মাতি আনিছোঁ। এই অতিথি দুজন হৈছে আমাৰ মুছলপুৰ জিলা ইউপিপিএলৰ এডমিনিষ্ট্ৰেটিভ সাধাৰণ সম্পাদক দয়াল চন্দ্ৰ চৰণীয়া আৰু মইনুল আলী ডাঙৰীয়া। আৰু এই শুভ মুহূৰ্তত তেখেতসকলক এই কাৰ্যসূচী উদ্বোধন কৰাৰ আগতে আমি বৰমা সমষ্টিৰ পৰা আদৰি ল'বলৈ বিচাৰিছোঁ আৰু আমাৰ দলৰ কৰ্মী দ্বাৰা আমি সম্ভাষণ জনাব বিচাৰিছোঁ। আশা কৰিছোঁ আজিৰ যিটো প্ৰগ্ৰেম এই প্ৰগ্ৰেম যাতে সুকলমে হৈ যায়। আমাৰ যিখিনি ইয়াতে বাইক ৰেলী কৰিব অহা সদস্যসকল আছে বা আমাৰ পাৰ্টিৰ মেম্বাৰ আছে, আমাৰ ভালপোৱা ৰাইজ আছে, তেখেতসকল যাতে আমাৰ আজিৰ যিটো কাৰ্যসূচী তাক সাফল্যমণ্ডিত কৰে তাকে কামনা কৰি আমাৰ কাৰ্যসূচী উদ্বোধন কৰিবলৈ মই আমাৰ জিলাৰ সাধাৰণ সম্পাদক দয়াল চন্দ্ৰ চৰণীয়াক আহ্বান কৰিম, উদ্বোধন কৰিবলৈ আহ্বান কৰিম। ভূপেন বড়োৰ জৰিয়তে আজাদী কা অমৃত মহোৎসৱ অৰ্থাৎ ৭৫ বৰ্ষৰ যি স্বাধীনতা, সেই স্বাধীনতা আৰু হৰ ঘৰ তিৰংগা অৰ্থাৎ সকলোৰ ঘৰে ঘৰে যাতে তিৰংগা উত্তোলন কৰে সজাগতা আনিবৰ কাৰণে আমাৰ সন্মানীয় বিধায়ক ভূপেন বড়োৰ নেতৃত্বত আজি ইয়াত বাইক ৰেলী উলিওৱা হৈছে। আৰু এই বাইক ৰেলীৰ জৰিয়তে আমি এটাই মেছেজ দিব বিচাৰিছোঁ যে আমাৰ যি নেকি স্বাধীনতা, সেই স্বাধীনতা যাতে আমাৰ সফল কৰিব পাৰোঁ, সকলো ঘৰে ঘৰে যাতে আমাৰ ৰাষ্ট্ৰীয় পতাকা তিৰংগা উৰে, তাৰ কাৰণে আমি ৰাইজক সজাগ কৰিব বিচাৰিছোঁ। আৰু সেই সজাগৰ দিনটোতে আমি ইয়াত বাইক ৰেলী অনুষ্ঠিত কৰিছোঁ আমাৰ বিধায়ক ডাঙৰীয়াৰ নেতৃত্বত। গতিকে আমি এতিয়া বাইক ৰেলী আমি উদ্বোধন কৰিবলৈ কি ক'ব এই ৰাইজক আজি এই বাইক ৰেলীৰ যোগেদি আপোনালোকে কি আহ্বান জনাব? আহ্বান জনাব বিচাৰিছোঁ যে অমৃত মহোৎসৱ বুলি নিহিত কৰিছে আমাৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু তেখেতৰ নিৰ্দেশ মৰ্মে সকলো ঘৰে ঘৰে আমাৰ ৰাষ্ট্ৰীয় পতাকা উৰিব লাগে। আৰু এই ৰাষ্ট্ৰীয় পতাকা যাতে আমাৰ সকলো জনসাধাৰণৰ ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উৰে, সেইটোৱে আমি মেছেজ দিব বিচাৰিছোঁ।